নমস্কাৰ মিতালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে ভালেই গৈ আছো আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু এইফালে আছে বাবলিবা এইফালে আছে পাহাৰী বেটি এইফালে আছে মালবিকা আৰু আমি গৈ আছো আপোনালোকে সকলোকে ভিডিঅ'টো চাই থাকিব I feel cozy, yeah. Can you hold up? Don't need no coffee yet. Got no makeup. How do you look so fine? Bust up, bust up. How did I make you mine? Stay a minute, another minute. Hold on a second. Eya paluhi ami main location. জেগা চাবলৈ গৈ আছো ভাতটো ৰেডিমেডে দালি ৰেডিমেড বনাই দিছো ঘৰতে আৰু এতিয়া আমি গৈ আছো আৰু ৰ'দটো পুৰা পৰিছে ৰাতিপুৱা বতৰটো ইমানেই বেয়া কৰিছে এতিয়া খালি বতৰটো খুব ভাল কৰিছে দেই ৰ'বা চাই মেলি লওঁ বোলা এইফালে আহি আছে ল'ৰা ছোৱালীবিলাক ফটো মাৰিবলৈ চাফা কৰি ল'ব লাগিব অলপমান এইখিনিলে ভাল হ'ব জেগাডোখৰ চাই আছো দেখাই আছো ইমান ধুনীয়া ভিউ একদম গাভৰু দলং চবেতো আহিছেই আৰু দূৰলেতো এবাৰ যাব নোৱাৰি সেইকাৰণে ওচৰতে আৰু খাওঁ আৰু লগে ভাগে এসাঁজ চাই লওক এইফালে এনেকুৱাকৈ ইমান ধুনীয়া জেগা এইফালে গাভৰু দলংখন আমি দলঙত নুঠোগৈ আৰু মই নোৱাৰোঁ মই বহুত ভয়ো খাওঁ এইফালে ওচৰতে পানী এইফালে ওচৰতে পাহাৰ লিখীয়া ওখ জেগা আৰু এতিয়া আমি চবে বন্ধন গোটত মিটিং কৰাৰ লিখীয়া বহি আছো আমাৰ ছাৰ কেইজন লৈ আহিব আৰু এতিয়া অকল সেইখিনি নহয় সেইখিনি গোটেই আগৰ বেচ ছেকেণ্ড বেচ ফালে নামকেইটা কৈ দিয়া তোমালোকক পাহৰি থাকিম নহয় নাম চাম নালাগে ক'বলৈ লগৰে হয় চব একে লগৰ গোটেইখিনি তাৰপিছত এইফালে বেটা নতুনকৈ আৰু এইফালে তোমাৰ নামটো তাইৰ ব্লগ এটা আছে সকলোৱে চাব দেই নামটো কৈ দিয়া তোমাৰ ব্লগটোৰ নাম কৈ দিয়া সকলোৱে চাব দেই ব্লগটো তাই খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই সৰু যদিও আমাতকৈ বহুত বেছি স্মাৰ্ট আমি লাজেই পাম আমাৰ গেছ দাঙি আনিছে বাপৰে পাৰিছে কিন্তু এইফালে অকণমান সৰুকৈ নিয়ম কৰিছে নিয়মটো সৰু হ'ব পাৰে কিন্তু কৰি লোৱাটো ভাল আৰু
পুৰা কমলা কচুৱাত লাগি আছে দেখিছে নহয় সকলোৱে এইফালে এইফালে কমলা গুচাই আছে এইফালে গুচাই আছে পুৰা কমলা এইফালে দীপ্তি বেলেগ টেনচনত আছে এইফালে আমাৰ ডিজে বাবু ডিজে লগাব এতিয়া এইফালে আমাৰ বাবলি বা বেছি গেছ চেছ বিলাক তাই দাঙি আনিলে যে সেইটো কাৰণে বেছি ভাগৰ লাগিছে এইফালে এইফালে মেম কথা পাতি আছে বৰ্ণালী এইফালে টিকলি মানুহ এইয়া কমলা গুচা আহিব এইফালে আমাৰ স্মিতা মেমে কণী বইল কৰিছে এইফালে কণী খাবলৈ হৈছেগে আৰু এইফালে আমাৰ পূজা কৰা বাইদেউ এইফালে কণী কুচত লাগি আছে দেখিছে নহয় পাহাৰী এইফালে মেম এইফালে মালবিকা কণী কুচত লাগিছে এইফালে বতাহত একদম উঠি গৈছেগে চাহ বনাই আছে লাল চাহ বনি আছে আজি আমি আমুল গোল্ডিং কিমান হয় এইটো কিমান ml এইটো আধা লিটাৰ গাখীৰ হয় দেই আধা লিটাৰ গাখীৰ আমি এইটো দি এতিয়া চাহ এইফালে এতিয়া চাহৰ পৰ্ব চলিছে পুৰা এইফালে আমাৰ চাহ বিলনীয়া এইফালে এজনী চাহ বিলনীয়া এইফালে মিঠাই বিলাইছে মই তোমাৰ চাহ আৰু কোন কোন আছা বিলাহী কাটাত লাগি আছে বৰষা এইফালে মাজনী বা এইফালে কিয় খাটা হয় কি আকৌ মই কি ইনে নেকি আমাকো দিয়া মোকো দিয়া মোৰ হাতখন এখন ইমান ধুনীয়াকে ওলাই অনুদানটো ফাইনেলি পালো এইয়া একদম পিয়ৰ গণেশ বাবা লাড্ডু এইফালে পাই গ'ল আৰু পাই গ'ল এইফালে বৰখাবা লৈ লোৱা এইফালে পাই গ'ল আৰু কোনে কোনে নাই পোৱা এইফালে ভণ্টিয়ে নাই পোৱা দেই চাহো নাই পোৱা বিস্কুটো নাই পোৱা মিঠাইও নাই পোৱা এইফালে বাবলি বা পালা এয়া আমাৰ মাছ একদম বুজি পোৱা নাই কথাবোৰ পুৰা মাছ ফ্ৰাই কৰিবলৈ তেল দিছে এইফালে আমাৰ মিনি ব্লগাৰ একদম ব্লগ বনাইছে আৰু একদম পুৰা সেইবাৰে থলে আৰু সেইফালে টিকিজনী বালিত খোজ কাঢ়িছে মাহীয়েকহঁতৰ লগত আপাকৰ লগত মাছ হ'বলৈ হৈছেগে আৰু এইফালে আমাৰ কাৰিকৰ লগৰ ইটো পতা মাছ ফ্ৰাই কৰিছে কেৰাহীটো দেখিছেনে মাছখিনি হৈ গ'ল নমোৱা মাছ নমোৱা এইফালে মাছখিনি অলৰেডি ফ্ৰাই হৈ গ'ল মাছৰ জোল বনিব এইফালে ৰিমি লিখা হয় ন এয়া হালধি তাৰপাছত নিমখ এইফালে মালবিকাই বনাইছে দেই মালবিকাই এইফালে চাই দিয়া ক'বা দেই খাই কেনেকুৱা হ'ল ৰেচিপি যদি লাগে মালবিকাক ফ'ল' কৰিব ইনষ্টাত আৰু ফেচবুকত এইফালে স্মিতা কি বনাইছা কৈ দিয়া মই পিঁয়াজ কাটিছোঁ জলকীয়া কাটিম এইফালে স্মিতা কিহত দিবলৈ মাংসত দিবলৈ নহয় মাছৰ কাৰণে সেইফালে মাছৰ কাৰণে মাংসৰ কাৰণে এয়া কাটি থৈছে
লুকাই থৈছোঁ এইফালে ধনিয়া এইফালে মাছৰ জোল বনাবলৈ পিঁয়াজ ফ্ৰাই কৰিছে পিঁয়াজ দিছে পাহাৰীয়ে বনাইছে দেই মাছৰ জোল পাহাৰীয়ে পুৰা ধোৱা উৰি গৈছে দি দিছে আদা নহৰু বাতি থোৱা আদা নহৰু এতিয়া অকণমান মিহলাই দিছে অকণমান গোন্ধটো যাবলৈ দিছে অকণমান নিমখ সোৱাদ অনুযায়ী বাবলি বা কি হৈছে টেনশ্যনটো কোৱা তেজদি কি কিহৰ তেজদি একদম টেনশ্যন ৰশ্মি পিকনিক কৰিব আহিছা আৰু তেজদি তোমাৰ ভাতে দিয়া নাই ভাতে এইফালে তেজদি বেলেগ আৰু কৈ নলয় কেলে বাৰু কৈ ভিডিঅ' বনাম নেকি হে হ'ব এইফালে আমাৰ টিকলি মানুহ এইফালে পুৰা মোবাইলত বিজি এইফালেতো উঠনি পাই মোৰতো ওপৰলৈ ডাঙৰো নাই অকলে অকলে তামোলটো ভৰাই ল'লা আৰু ন তামোলটো মানে ভগৱানে নোখোৱা তামোলটো খালো আৰু পুৰা গান বাজি আছে অকণমান হালধি পাউডাৰ দিলে আপোনালোকে যি যি মছলা পাৰে মাছৰ কাৰণে দিব পাৰে এতিয়া ইয়াত বিলাহীখিনি দি দিব এইখিনি বিলাহী দি দিয়া হৈছে বিলাহী মাছৰ জোল বনাব সেইটো কাৰণে বিলাহীখিনি এতিয়া অকণমান ভাজি ল'ব বিলাহীখিনি সিজিবলৈ ভাপত মাৰি দিব অকণমান নিমখ সোৱাদ অনুযায়ী ইয়াত দিম ইয়াত মটৰ গ্ৰীণ মটৰ মাছৰ জোল বনাম যিহেতু মটৰ আৰু এইফালে বিলাহী লগত অকণমান সময় ভাজিম মিক্স কৰি লোৱা হৈছে এতিয়া বাই যদি কৈছোঁ যে ৰেচিপি লাগে যদি পাহাৰী ফ'ল' কৰিব ইনষ্টা আৰু ফেচবুকত এতিয়া এয়া উতলি আছে এতিয়া উতলি থকা সময়ত এতিয়া মাছখিনি গোটেইখিনি দি দিছোঁ আমাৰ এতিয়া মাছৰ জোল ৰেডি হৈ যাব মাছখিনি দি হৈ গ'ল এতিয়া অকণমান মিক্স কৰি দিছোঁ মিক্স কৰি দিয়াৰ পাছত আৰু 10-15 মিনিটৰ পাছত আমাৰ মাছৰ জোল ৰেডি হৈ যাব ঠাণ্ডা হ'বলৈ কিন্তু নালাগে দেই নিমখটো অলপ কম হৈছে কিন্তু মই গম পাইছোঁ নিমখ সোৱাদ অনুযায়ী দিব দেই সকলোৱে নিজে নিজে চাই আৰু মাছ আৰু মটৰৰ জোলটো চবেই জানেই अमजद खान नाचती जा न हो परेशान आजा मिटा दूं मैं तेरी थकान वो पहने शरारा न पहने वसाची नहीं रहती लाहौर वो रहती कराची लगा
এতিয়া কি দিছা কৈ দিয়া। এতিয়া মই ভিনেগাৰ দিছো, এইফালে ভিনেগাৰ, ভিনেগাৰৰ মুখনিখনত কেইটা দিছা? 3 টেপিমান দিয়া হৈছে ভিনেগাৰ। এইফালে দিছো চয়া চচ, এইফালে চয়া চচ, চয়া চচৰ ঢাকনিখনতে দিয়া হৈছে 1 চেপি, এইফালে 2 চেপি আৰু 3 চেপি। এইবাৰ এইটো টমেটো চচ, এইটো এনেকৈ নহ'ব, সেনেকৈ দিব লাগিব। এইটো চচ, এইটো টমেটো চচ, এয়া মিক্স কৰি দিয়া হৈছে। এতিয়া কেপচিকাম দিছো দেই। এতিয়া এইফালে কেপচিকাম, এইফালে কথা পতাত ব্যস্ত, এইফালে কেপচিকাম দি দিয়া হ'ল। কেইটামান কটা জলকীয়া দিয়া হৈছে। আৰু এতিয়া মিক্স কৰা হৈছে চব। এতিয়া কটা অনিয়নখিনি দি দিয়া হ'ব। এতিয়া এইফালে সকলোবোৰ মিক্স কৰি লৈছে। এতিয়া এতিয়া এইখিনি ঢাকি দিয়া হ'ব। এতিয়া ইমান টেষ্টি বনিছে। মোবাইলতো বেছি পুৰা নাচত লাগিছে। এইফালে এতিয়া মাংস আধা সিজি গ'ল পুৰা, আধা নহয় হ'লগে আৰু হ'বলৈ হৈছেগে আৰু মাংসখিনি। আৰু কম মাজত 5-10 মিনিট লাগিব। বনাই আছো বৰ্তমান মাছৰ পেটু। এতিয়া দি দিছো এইখিনি, খুব ভাগৰ লাগিছে, নাচি আছো যে। এইফালে পেটুখিনি দি দিলে মাছৰ জোলখিনি ভালকে জ্বলা নাই। দিছে হালধি অলপমান, আৰু এতিয়া দিছে নিমখ অকণমান, সোৱাদ অনুযায়ী নিমখ দিব। নিমখ অলপমান দিলে অকণমান মিক্স কৰি লৈছে। এতিয়া কান্দি গ'লগে। এতিয়া এইফালে ভাতখিনি দিছো। মাছৰ পেটু বনাইছো যিহেতু ভাতখিনি দি দিছো। হ'ব আধা দিয়া, তেতিয়াহে হ'ব। দেন হ'ব। এইখিনি মিক্স কৰি লৈছো। তাৰপিছত এইখিনি অলপ সময় সিজিলে হৈ যাব। এইখিনি অলপ সময় সিজিব দিব লাগিব, আৰু অলপ ফুটিলে এইখিনি ৰেডি হৈ যাব। এতিয়া ইমানখিনিতে এইখিনি সমাপ্ত কৰিছো। ইয়াত লাগি আছে আচাৰ, এইফালে বাদাম, এইফালে খানা চালিখন, থেংক ইউ। এইফালে ৱাটাৰ গ্লাছ, এইফালে বৰ্ণালীয়ে দি আছে আচাৰ, খালী গ্লাছ। এইফালে এইটো একদম গ্ৰীণ চাটনি। এইটো এইবাৰ আহিছে মেমৰ দালি। এইটো মেমৰ দালি আহিছে। ৰেচিপিটো লাগে যদি ফেচবুকত আপোনালোকে দালিটো ইয়াতে অকণমান টেষ্ট কৰি চাওঁ। হ'ব। এতিয়া ইয়াত দিয়া। মেম চব এইখিনি মই দালি খাইছো, বিৰাট ধুনীয়া বনাইছে। ৰেচিপিটো লাগে যদি ক'ব দেই। ইমান
অ' দালিৰ ৰেচিপি ইমান টেষ্টি এতিয়া আমি খাবলৈ বহিলো এইফালে এতিয়া খাব লৈছো এইখিনি খানা আকৌ ধুলি এতিয়া আৰু খাওঁ আৰু মালবিকাই বনাইছে এতিয়া আৰু মালবিকাই বনাইছে নিজে কেনেকুৱা পায় আৰু এইফালে ৰশ্মি খাই আছে কেনেকুৱা হৈছে কোৱা বহুত ভাল হৈছে খাবলৈ বহুত ধুনীয়া হৈছে টেষ্ট খাম আৰু কেনেকুৱা হৈছে কোৱা খাই মেলি এইফালে চোৱা ঐ কেনেকুৱা হৈছে কোৱা চবকে কৈছো কেনেকুৱা হৈছে মই বনাইছো দেই সেইটো কাৰণে ভাল হৈছে ভিডিঅ'টো তাই বনাইছে চব বস্তুৱে ভাল হৈছে মেম খাবলৈ কেনেকুৱা হৈছে কওক খাবলৈ সঁচাকে ভাল হৈছে দেই এইফালে খাই হৈ গ'ল এতিয়া এইফালে কুকুৰৰ ভোজন হৈ আছে একদম সকলোৱে আজৰি খাই বৈ এতিয়া আমি যাবলৈ ওলাইছো অকণমান নাচিমা যাম আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব ৰান্ধনি এইফালে ৰান্ধনি